हेलो फ्रेंड्स আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো আমাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ প্ৰত্যেকেই ভালে আছে। নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। যিসকলে চেনেলটোত নতুনকৈ আহিছে সিহঁতে যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু লাইক কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, আজি এটি ভাল খবৰ, বিশেষকৈ ছোৱালীসকলৰ বাবে এটি ভাল কোৰ্ছ আহিছে। চ' IOCL ডিগবৈ নাৰ্ছিং কোৰ্ছৰ এডমিশ্যন চলি আছে। চ' চিট আছে 30টা। নতুনকৈ ওলাইছে, এইটো 10 আগষ্ট তাৰিখে এডছটো ওলাইছে। চ' আজি আমাৰ এই ৱেবছাইটত পোষ্ট হৈছে, পাব্লিক হৈছে। চ' IOCL ডিগবৈ নাৰ্ছিং এডমিশ্যনৰ এই যিটো কোৰ্ছ, ইয়াত এপ্লাই কৰিবলৈ আমাৰ কি ক্ৰাইটেৰিয়া দৰকাৰ হ'ব, কিমান এজ লিমিট আছে আৰু কেনেকুৱা প্ৰচেছত হ'ব এই যিটো কোৰ্ছ এডমিশ্যন, চ' সেইটো আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। এইটো হ'ল assamguides.com এটি পেজ। ইয়াতে আহিলে জব ৰিলেটেড আৰু কোৰ্ছ ৰিলেটেড কিছুমান স্কিম ৰিলেটেড ভিডিঅ', কিছুমান স্কিম ৰিলেটেড আৰ্টিকেল পাব, য'ত আপডেট থাকিব পাৰি বিভিন্ন ধৰণৰ অসমৰ বা নেশ্যনেল ৰিলেটেড আৰ্টিকেল। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আমি যাওঁ। IOCL ডিগবৈ নাৰ্ছিং এডমিশ্যন ইয়াৰে কোৰ্ছ যিটো পাব্লিছ হৈছে, ইয়াৰে কোৰ্ছৰ নাম হৈছে B.Sc নাৰ্ছিং। চিট আছে 30টা আছে। ত' ইয়াৰে এনেকৈ ভগাই দিয়া হৈছে। আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত 14টা, EWSৰ ক্ষেত্ৰত আছে 3টা, SCৰ ক্ষেত্ৰত আছে 2টা, STৰ ক্ষেত্ৰত আছে 3টা, OBC আৰু NCLৰ ক্ষেত্ৰত আছে 8টা। ত' কোৰ্ছৰ বহুত কম আছে সংখ্যা ষ্টুডেণ্টৰ, কেণ্ডিডেটৰ, কিন্তু যিসকলে ইচ্ছুক সিহঁতে এপ্লাই কৰিব পাৰিব। ডিউৰেশ্যন কোৰ্ছৰ হ'ব 4 বছৰ। B.Sc এলিজিবল ষ্টুডেণ্ট এডমিশ্যন নাৰ্ছিং। চ' এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়া লাগিব, 12 পাছ থাকিব লাগিব, ছায়েন্স বেকগ্ৰাউণ্ড হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ আৰু ইলেক্টিভ ছাবজেক্ট ইয়াৰে মিনিমাম 50% থাকিব লাগিব। ইংলিছ আৰু ইংলিছ ইলেক্টিভ এই দুটা ছাবজেক্টত 50% এগ্ৰিগেট মিনিমাম থাকিব লাগিব। আৰু ST, SC, PWBDৰ ক্ষেত্ৰত 45% থাকিলে হ'ব। তো এই যিটো কোৰ্ছত এপ্লাই কৰিব লাগিলে এইখিনি পাৰ্চেণ্টেজ দৰকাৰ হ'ব। এখন ৰিকগনাইজ বৰ্ড হ'ব লাগিব, যাৰ পৰা পাছ আউট কৰা হয়। আৰু বিশেষকৈ অবিবাহিতাসকলৰ বাবে এই পষ্টটো ওলাইছে। এজ লিমিট আছে 17 বছৰৰ পৰা 24 বছৰলৈকে আছে। 30 তাৰিখ 9 মাহ 2022 চনৰ মতে, অৰ্থাৎ এই একৰ্ডিং টু 30 তাৰিখ 9 মাহ 2022 চনৰ মতে এজ এইখিনি হ'ব। অৱশ্যে কিছুমানৰ ক্ষেত্ৰত ৰিলেক্সেশ্যনো আছে। ST, SCৰ ক্ষেত্ৰত 5 বছৰ আছে, PWBDৰ ক্ষেত্ৰত আছে 10 বছৰ, OBC আৰু NCLৰ ক্ষেত্ৰত আছে 3 বছৰ, PWBDৰ ক্ষেত্ৰত আছে 15 বছৰ আৰু এইটো OBC NCLৰ ক্ষেত্ৰত আছে 13 বছৰ। এতিয়া আমি চাওঁ হওক, এই ট্ৰেইনিংটো কৰাৰ পিছত কিমান টকা আমাৰ খৰচ হ'ব, কিমান টকা ব্যয় হ'ব, যেতিয়া আমি এডমিশ্যনটো ল'ম কিমান টকা খৰচ হ'ব সেইটো আমি চাওঁ আহক। ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰত হ'ব 2800 টকা, ছেকেণ্ড ইয়াৰৰ ক্ষেত্ৰত হ'ব 3000 টকা, থাৰ্ড ইয়াৰৰ ক্ষেত্ৰত হ'ব 3200 টকা আৰু ফৰ্থ ইয়াৰৰ ক্ষেত্ৰত হ'ব 3400 টকা। অৱশ্যে কিছুমান বেনিফিটো আছে। যেতিয়া এডমিশ্যনটো ল'ব তেতিয়া তাৰপিছত আমি কিছুমান সুবিধা, কিছুমান ফেচিলিটিছ, যেনেকুৱা ফ্ৰী হোষ্টেল ফেচিলিটি পাম, মেডিকেল এটেনশ্যন, চেল্ফ AOD হস্পিটেল, কিছুমান মেডিকেল সেৱাও আমি পাম। এই কোৰ্ছটো শেষ হোৱাৰ পিছত ডিউৰেশ্যন হয় 4 বছৰ। ইয়াৰ শেষ হোৱাৰ পিছত এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম হ'ব, য'ত 1 বছৰ আমি কাৰোবাৰ আণ্ডাৰত কাম কৰিব লাগিব। আমাৰ মান্থলি দৰমহা হ'ব 15,250 টকা GMNৰ ক্ষেত্ৰত। আৰু যিসকল B.Sc Nৰ ক্ষেত্ৰত হয়, যিটো ভেকেঞ্চিৰ নাম B.Sc N, এই ক্ষেত্ৰত হ'ব 16,250 টকা আমি মান্থলি ইয়াৰ বিনিময়ত আমি পাম। আমি এমাহ কাম কৰিলে পাম আৰু 1,000 টকা এক্সট্ৰা পাম যদি কিবা এখন বেলেগ হস্পিটেলত আমাক পষ্ট কৰি দিয়া, বেলেগ হস্পিটেলত আমি থাকোঁ, AOD হস্পিটেল, এইটো আদাৰ AOD হস্পিটেল, এইটো যেনেকৈ দিছে। চ' আৰু কিছুমান ফেচিলিটি আছে। অৱশ্যে এই আগত প্ৰভাইড কৰা হোষ্টেল ফেচিলিটি, এইবিলাক ফেচিলিটি পিছলৈ আমি নাপাওঁ। চ' নাৰ্ছিং ছেকশ্যন যিটো এটা এক্সাম হ'ব, WE 2022 এটা এক্সাম হ'ব, যিটো আমি পাছ কৰিব লাগিব। পাছ কৰাৰ আগত আমি এটা অনলাইন প্ৰচেছ কৰিব লগা হয়। সেই প্ৰচেছটো হ'ল AOCN অনলাইন পৰ্টেল। এটা পেজত আমি যাব লাগিব, অনলাইন পৰ্টেল হয়, য'ত আমি গৈ 10 পাছ কৰা যিখন মেট্ৰিক চাৰ্টিফিকেট, সেই যিটো জন্মৰ তাৰিখ মতে আমি তাত প্লেচ কৰিব লাগিব, যিখন আমি অনলাইন পৰ্টেলত ফৰ্ম পাম। আৰু OBC, ST, SC ইয়াৰে ইনকাম চাৰ্টিফিকেট এখন দৰকাৰ হ'ব। কেণ্ডিডেট দ্য অথৰাইজ ফৰ্মেট ইছ্যু বাই কম্পিটেণ্ট অথৰিটি। তো আৰু ডিছেবিলিটি চাৰ্টিফিকেট লাগিব যিসকলৰ PWBDৰ আণ্ডাৰত হয়। আৰু তলত যদি আমি আহোঁ, মাৰ্কশ্বিট চাৰ্টিফিকেট ক্লাছ 10 আৰু 12ৰ থাকিব লাগিব এইটোতো। চ' ইনকাম চাৰ্টিফিকেট দৰকাৰ হ'ব 1 তাৰিখ 4 মাহ 2022 চনৰ মতে। আৰু যিসকল
ৰিজাৰ্ভ কেটেগৰীৰ আণ্ডাৰত সিহঁতৰ কাৰণে এটা পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট দৰকাৰ হ'ব। অনলাইন প্ৰচেছটো ইয়াতে দেখাই দিছে যে কেনেকৈ অনলাইন কৰিব। মুড হ'ব অনলাইন, স্ক্ৰল ডাউন তলত আহিলে এটা ৱেব লিংক ছেকশ্যন পাব, তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব, য'ত আমি ফিল আপ কৰিব লাগিব এডুকেশ্যন আৰু পাৰ্চনেল ডিটেইলছ দিব লাগিব, তাৰপিছত ফিল আপ কৰি ছাবমিট কৰি দিব লাগিব। ষ্টাৰ্টিং ডেট 9 অক্টোবৰ তাৰিখে এইটো পাব্লিক হৈছিলে আৰু তাৰপিছত লাষ্ট ডেট আছে 18 অক্টোবৰ 2022, অৰ্থাৎ 18 অক্টোবৰ তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। চ' ৰেজিষ্টাৰ এই গোটেইখিনি আছে ইয়াতে লিংকত গৈ প্ৰচেছটো কমপ্লিট কৰিব পাৰা যিসকলে ইচ্ছুক হয়। ত' আজিৰ এইটোৱে আছিলে যিটো কোৰ্চ নতুনকৈ ওলাইছে, বিশেষকৈ ছোৱালীসকলৰ কাৰণে যিসকল ইচ্ছুক সিহঁতে এপ্লাই কৰিব পাৰিব। আৰু এই যিটো ৱেবছাইট assamguys.com, ইয়াতে নতুন নতুন জব ৰিলেটেড আৰু কোৰ্চ ৰিলেটেড, স্কিম ৰিলেটেড আৰ্টিকেল আহি থাকে। গতিকে চেনেলটোৰ সৈতে আৰু ৱেবছাইটটো ডেছক্ৰিপশ্যনত দি দিছোঁ, যিসকলে চোৱা নাই চাই ল'ব পাৰিব। তাত ভালদৰে বিতংভাৱে দিয়া আছে, ইউটিউব ডেছক্ৰিপশ্যনত গৈ তোমালোকে চাই ল'ব পাৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই, নতুন ভিডিঅ'ত লগ পাই আছোঁ। ভাল ভাল ভিডিঅ' লৈ উপস্থিত হ'ম নতুন নতুন জব ৰিলেটেড। আজিলৈ নমস্কাৰ।